বিষাদৰ যন্ত্ৰণাত বাগজান আকৌ জ্বলিব। এটা অভিশপ্ত দিন। দিনটো আছিল ২৭ মে' ২০২০। এটা প্ৰচণ্ড শব্দত বাগজানে ভয় খাই চিঞৰি উঠিল। বাগজান বিজিআৰ ৫ নং লোকেশ্যনত প্ৰচণ্ড বিস্ফোৰণ। তাৰ পাছত এনেদৰেই অৰ্ধনিশে নিৰ্গত হৈ থাকিল বিষাক্ত গেছবোৰ, লগত কণ্ডেনছেট। মানুহবোৰ আপোন ঘৰৰ বিপৰীতে দৌৰিবলৈ ধৰিল। গেছবোৰে আকাশত যিমান ওপৰলৈ পাৰি সিমান ওপৰলৈ উৰিবলৈ ধৰিল। কণ্ডেনছেটবোৰ বতাহৰ লগত উৰি উৰি যেনিয়েই পাই তেনিয়েই ছিটিকি পৰিল। বাগজান আৰু মাগুৰী বিল কণ্ডেনছেট ভৰি পৰিল। পুনৰ আহিল আকৌ এটা দিন, ৯ জুন ২০২০। প্ৰচণ্ড শব্দৰে বাগজানৰ সপোনবোৰ, বাগজানৰ আশাবোৰ জ্বলি জ্বলি আকাশত কলা ধোঁৱা হৈ আকাশ ছানি ধৰিল। মানুহবোৰে প্ৰাণৰ মমতাত যিয়ে যেনিয়েই পাৰিলে তেনিয়েই পলাবলৈ ধৰিলে। হায় ভগৱান, বাগজানে কি ভুল কৰিছিল? কিয় ইমান শাস্তি? মানুহবোৰৰ ঘৰবোৰ জ্বলি জ্বলি ছাই হ'ল সপোনবোৰ। ভয়, আতংক আৰু হেৰুৱাৰ বেদনাত মানুহবোৰে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিল। আশাৰে পথাৰখনো জ্বলি উঠিল ঘৰচীয়া আৰু বন্যপ্ৰাণীৰ ঘাঁহবোৰ। নাঙঠ পিঙঠ হ'ল পথাৰ। আকাশত কেৱল কলা ধোঁৱা, চৌদিশ কেৱল কলা ধোঁৱাৰ। সমগ্ৰ বাগজান আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহ এনেকৈয়ে কলা ধোঁৱাৰে ছানি ধৰিল। সূৰ্য হঠাৎ হেৰাই গ'ল। যেন নিশাৰ আকাশ। পথাৰখন এনেদৰেই জ্বলিবলৈ ধৰিল। পানীবোৰো জ্বলিবলৈ ধৰিল, কাৰণ পানীবোৰ তেতিয়া পানী হৈ থকা নাছিল। পানীবোৰ ভৰি আছিল কণ্ডেনছেট। আৰু এনেদৰেই কলা ধোঁৱাৰ, কেৱল কলা ধোঁৱাৰ বাগজান ছানি ধৰিল। কেৱল কলা ধোঁৱা, জুই আৰু আতংক, বিভীষিকা। এনেও দিন আহিব পাৰেনে কেতিয়াবা? কলা কলা ধোঁৱাবোৰ, জুইবোৰ আকাশলৈ এনেদৰেই ওলাই থাকিল, এনেদৰেই আকাশলৈ উৰি থাকিল। সমগ্ৰ বাগজানৰ আকাশ বতাহ কলুষিত হ'ল সমগ্ৰ বাগজান। কি বায়ু, কি পানী, কি মাটি, সকলো যেন নিচিহ্ন হোৱাৰ পথত। বাগজানে এতিয়া কি কৰিব? বাগজান জ্বলিছে। বাগজানত একোটা ডাঙৰ জুই জ্বলি আছে। বাগজান এতিয়া এটা অগ্নিকুণ্ড। মানুহবোৰে এতিয়া কি কৰিব? বাগজানে এতিয়া কি কৰিব? তেওঁলোকৰ দেখোন সপোনবোৰ এনেকৈ জ্বলি জ্বলি কলা ধোঁৱা হৈ উৰিবলৈ ধৰিল। পাছদিনা শুনা পালোঁ অন্য এক নিদাৰুণ ঘটনা। দুৰ্লভ গগৈ আৰু টিকেশ্বৰ গোহাঁই নামৰ দুজন ফায়াৰমেনৰ মৃত্যু হৈছে। খবৰটো শুনি বুকু কঁপি উঠিল। কিহৰ বাবে, কাৰ বাবে? এতিয়াতো তেওঁলোকৰ আত্মাৰ সদ্গতিৰ প্ৰাৰ্থনা বাদে আমাৰ ওচৰত আৰু একো নাই। আজি বাগজানে কান্দিছে মাগুৰী বিলে। মাগুৰী বিলত এতিয়া কণ্ডেনছেট মিশ্ৰিত পানীৰ বাহিৰে আৰু একো নাই। শিশু মৰিল, কাছ মৰিল, শহাপহু মৰিল। মাছবোৰ ধৰফৰাই এফালৰ পৰা মৰিবলৈ ধৰিল। পানীবোৰ তেলেৰে বিৰিঙি উঠিল। আজি মাগুৰী বিলে চিঞৰি চিঞৰি কান্দিছে। জীৱশ্ৰেষ্ঠ মানৱৰ ভুলুণ্ঠিত কামনাত আজি মাগুৰী বিলে কান্দিছে। চিৎকাৰ কৰি
ভয়ত ত্ৰস্তমান হৈ পৰিভূমি চৰাইবোৰো আজি আঁতৰি গ'ল। কোনে জানে সিহঁতবোৰ আহিবনে ঘূৰি আকৌ? মাগুৰী বিলে উন্মুক্ত হৃদয়খন বিনা স্বত্বে সকলোৰে বাবে এনেকৈ দেখোন দিয়েই আহিছিল। আজি কিয় মাগুৰী বিল সেই মানৱৰ হাততে ধৰ্ষিতা হ'ল? হায়, সেউজীয়া ঘাঁহনি ডৰাও আজি শান্তি নাপালে। সিওতো আমাৰ বাবেহে। পশুধনে আজি চকুলো টুকিছে। বুজাবলৈ ভাষা নোহোৱা হ'লো। কি যে দিন আহিল। বাঘজানে আজি হুমুনিয়া কাঢ়িছে। বাঘজানে আজি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছে। এতিয়া ঘাঁহৰ সলনি শুকান ঘাঁহবোৰকে পাগলিয়াইছে। জ্বলি যোৱা কঁঠালটোত তৃপ্তিৰে মুখখন লগাইছে। জানোচা কঁঠালৰ সোৱাদ ঘূৰাই পায়েই বা? হয়, কিমান যন্ত্ৰণা, কিমান বেদনাৰে ভৰিছে বুকুবোৰ। হিয়াখন দপদপাই জ্বলিছেও। সন্তানৰ কিতাপৰ টোপোলাবোৰ জ্বলি জ্বলি ছাই হ'ল। ঘৰখন, সপোনবোৰ, আশাবোৰ এতিয়া কেৱল ছাই আৰু ছাই। মাত্ৰ ২-৩জন মানুহৰ বাবে এনেদৰেই বাঘজানৰ সপোনবোৰ ছাই হৈ যাব পাৰেনে? সেপ্টি ফাৰ্ষ্ট আজি এখন নাঙঠ ছবি। আমাৰ ক্ষতিপূৰণ এতিয়া টেবুলৰ ফাইল। আমাৰ আশাবোৰ থুপ খাই আছে DC অফিচত। খাদৰ জুই হয়তো নুমাব, কিন্তু কেতিয়া? বাঘজানে নাজানে। যিমানেই দিন যাব আমাৰ যন্ত্ৰণাবোৰ মৰণ কাতৰ আৰ্তনাদে চিঞৰি উঠিব। যিমানেই দিন যাব আমাৰ প্ৰতিবাদী কণ্ঠ সিমানেই উগ্ৰ হ'ব। উত্তাল হ'ব বাঘজান। ডাও ডাওকৈ জ্বলি উঠিব অন্য একুৰা জুই, যাৰ নাম বেদনাৰ জুই, যাৰ নাম ক্ষোভৰ জুই, যাৰ নাম প্ৰাপ্তিৰ জুই। সাৱধান, আজি বাঘজানে কান্দিছে। আজি মাগুৰী বিলে কান্দিছে। কাৰ ভুল? কাইলৈ কিন্তু নাকান্দে দেই। যদি আমাৰ ঘৰবোৰ ঘূৰাই নাপাওঁ, যদি আমাৰ প্ৰাপ্যবোৰ ঘূৰাই নাপাওঁ, যদিহে আমাৰ আশাবোৰ ঘূৰাই নাপাওঁ, আমি যদি বঞ্চিত হওঁ, বাঘজান আকৌ জ্বলিব। বাঘজানত আকৌ একুৰা জুই জ্বলিব। বাঘজান আকৌ জ্বলিব। বিষাদৰ যন্ত্ৰণাত বাঘজান আকৌ জ্বলিব। আমাৰ দাবী